নটকখনৰ ল'ৰা আৰু ঘৰত প্ৰথমে হাত নতুলো কিন্তু যদি কেতিয়াবা হাত তুলিবলগীয়া হয় তেতিয়া মোক লগ তাৰ পৰা ইয়ালৈকে লৈ আহিছে কাৰণ তুমি সত্য জনাটো দৰকাৰ আছে নাই এয়া হ'ব নোৱাৰে মোৰ পেহীয়ে মোৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰ কেতিয়াও কৰিব নোৱাৰে আপোনালোকে কি ভাবিছে মোক ইয়াত ধৰি বান্ধি ৰাখি আপোনালোকৰ যি ইচ্ছা তাকেই ক'ব আৰু মই বিশ্বাস কৰি লওঁ নকৰোঁ আপোনালোকৰ এইবোৰ কথা মই কেতিয়াও বিশ্বাস নকৰোঁ তুমি বিশ্বাস নকৰাটো স্বাভাৱিক তোমাৰ ঠাইত মই হোৱা হ'লেও এইবোৰ কথা বিশ্বাস কৰিবলৈ টান পালোহেঁতেন তোমাৰ লগত কোনোদিন চিনাকি নোহোৱাকৈ তোমাৰ আগত মনৰ কথা খুলি নোকোৱাকৈ জানো কোনোবাই তোমাক কিমান ভাল পাব পাৰে আচৰিত লাগে নহয় আচলতে প্ৰেম বোলা বস্তুটো বৰ আচৰিত কাৰোবাক মনৰ পৰা ভাল পালে তেওঁ সুখৰ কাৰণে সকলো যন্ত্ৰণা হাঁহি হাঁহি সহ্য কৰিব পাৰি কি জানা মোৰ জন্মৰ কিছুদিন পাছতে মোৰ মাৰ মৃত্যু হৈছে তেতিয়াৰ পৰাই মই পেহীক পাইছোঁ মা বুলি ক'লে পেহীৰ মুখখনে মোৰ চকুৰ সন্মুখত ভাহি আহে জানা কিন্তু আজি মই হঠাতে কেনেকৈ মানি লওঁ যে সেই পেহীয়ে মোৰ গোটেই জীৱনটো কেৱল ধ্বংস কৰাৰ কথা ভাবিছিল কেনেকৈ মই মানি সঁচা কথা মিছা কথা মই তোমাৰ আগত একো প্ৰমাণ কৰি দিব নোৱাৰো বীণা গোটেই কথা দায়িত্ব বুলিহে ভাবিছো অলপ আগতে পুলিচ আহিছিল মোক বিচাৰি দৈৱকী দেউতাকে তেওঁলোকক ঘূৰাই পঠিয়ালে যদিও যিকোনো মুহূৰ্ততে তেওঁলোক আকৌ আহিব পাৰে গতিকে ব'লা মই তোমাক তোমাৰ ঘৰত আকৌ থৈ তোমাৰ ইচ্ছামতে তুমি মোক জোৰ কৰি ঘৰৰ পৰা লৈ আহিলা আৰু এতিয়া তোমাৰ ইচ্ছামতে মোক আকৌ ঘৰত থৈ আহিব বিচাৰিছা নহ'ব গিৰি তোমাৰ ইচ্ছামতে তুমি মোৰ জীৱনৰ লগত এনেকৈ খেলিব নোৱাৰা খেলিব বিনিতা মই যাম বেগটোত কাপোৰ আছে তোমাক লাগে